বিহু মাৰিবলৈ লৈ যাম আপোনালোকে চাব পাৰিব বিহু কেনেকৈ আমি মানে গাঁৱৰ যিটো মুকলি বিহু হয় আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ মুকলি বিহু মৰা হয় আমি সকলোৱে যাওঁ গাঁৱৰ ল'ৰা ছোৱালী মুকলি বিহু মাৰিবৰ কাৰণে এতিয়া মই ওলাই আছোঁ লগ আপোনালোককো দেখুৱাই আছোঁ দেখা পাইছে বন্ধুসকল বন্ধু দেখা পাইছে চাওক চাওক কিমান ধুনীয়া ডান্স কৰি আছে চাওক ৰাতিৰ কাৰণে অলপ পিকচাৰ কোৱালিটি অলপ বেয়া দেখিছে কিন্তু খুবেই ভালকৈ ডান্স কৰিছে আৰু আমাৰ লগত আছে এয়া চাব পাৰে এয়া দেখিছেনে চাওক চাওক এই দেখিছে এইজন এই ছোৱালীজনী চাওক এই ছোৱালীজনী চাওক এই ছোৱালীজনী দেখিছেনে আৰু এজন আমাৰ বোৱাৰী এজনীও আছে লগত আমাৰ বোৱাৰীও ডান্স কৰিছে আমাৰ লগতে চাব পাৰিব ৰং দেখুৱাই আছোঁ লাজ কৰিছে তাই লাজ কৰিছে চাওঁ চাওঁ এইফালে চাই দিয়ক অকণমান এইফালে আহচোন এইফালে আহা মুখতে দিয়া এয়া চাওক দেখিছে বন্ধুসকল এনেকৈ আমি গোটেই বহাগৰ যিকেইটা মানে ৩-৪ দিন বা সপ্তাহ হয় আমি গোটেই বহাগটো আমি এনেকৈ এনজয় কৰোঁ বা ফূৰ্তি কৰোঁ বন্ধুসকল আপোনালোকেও ফূৰ্তি কৰিব কাৰণ ফূৰ্তি কৰিলে আপোনাৰ শৰীৰৰ কাৰণে বহুতেই উপযোগী হয় সেয়ে চাওক এয়া এই দেখিছেনে ডেন্স কৰি আছে সকলোৱে বিহু বুলি সকলোৱে ওলাই আহিছে বিহুতলীলৈ সেই আছে আপোনাৰ বন্ধুসকল বিহু নাচিবলৈ কাৰণে কণ্টেণ্ট ওলাই আছে নাচ ধুনু নাচ হেল্ল' বন্ধুসকল আপোনালোকে দেখা পাইছে যে মোৰ যিহেতু আজি ব্লগটো অলপ ৰাতি হৈ গ'ল কাৰণ কাৰেণ্ট নাছিলে আমাৰ ইয়াতে মোবাইল চাৰ্জ নাছিলে সেয়েহে